Hello friends, most welcome to my channel. আজি মই কেঁচা আমেৰে মিঠা চাটনিৰ নিচিনা এটা বনাম। ইয়াৰ বাবে লৈছোঁ আম, ৰঙা জলকীয়া গুড়ি আৰু জিৰা ধনিয়া গুড়ি। প্ৰথমতে মই আমখিনি কাটি ল'ম দীঘল দীঘলকৈ। দুটা কেঁচা আমৰ বনাব লৈছোঁ। আমখিনি মই দীঘল দীঘলকৈ কাটি লৈ অকণমান ফ্ৰাই কৰি ল'ম। কেঁচা আমৰ মিঠা চাটনি আপোনাৰ ৰুটিৰ লগতো খাবলৈ ভাল লাগে আৰু ভাতৰ লগতো ভাল লাগে। বনাই চাবচোন। আমখিনি এনেকৈ ভালদৰে ধুই আপুনি দীঘল দীঘলকৈ কাটি ল'ব। খুব কম সময়ত হৈ যায়। দুটা আমৰ লগত আপুনি প্ৰায় 150 গ্ৰামমান গুড় দিব। আম দুটা এনেকৈ মই ভালদৰে কাটি ল'লোঁ দীঘল দীঘলকৈ। এতিয়া কুমলীয়া আম যিহেতু গুটিকেইটা খুব টান হোৱা নাই আৰু এতিয়া খাবলৈ খুব সোৱাদ। আৰু এনেকৈ গুড়খিনি মই কটাৰীৰে সৰু সৰুকৈ কাটি ল'ম। এনেকৈ গুড়খিনি কাটি ল'লোঁ আৰু ষ্ট'ভত ফ্ৰাই পেনটো বহুৱাই মই অকণমান মিঠাতেল দি লৈছোঁ। মিঠাতেল অকণমান দিব, সৰহকৈ নিদিলেও হ'ব। আৰু জুইটো অকণমান কমাই লৈছোঁ। ইয়াতে মই শুকান জলকীয়া দুটা ভাঙি দিম। আপুনি অপশ্যনেল, আপুনি দিলেও দিব পাৰে, নিদিলেও নাই। মই দিছোঁ। ইয়াতে কেইটামান জিৰা ফুটাই দিছোঁ আৰু গোটা সৰিয়হ দিছোঁ। সৰিয়হকেইটি ফুটাই দিছোঁ আৰু আমখিনি দি দিলোঁ। এনেদৰে আমখিনি দি অলপমান লৰাই দিম। আৰু এতিয়া ভালদৰে লৰাই দিয়ক যাতে চলিত নালাগে। ইয়াতে মই অকণমান হালধি দি দিছোঁ। অকণমান জিৰা গুড়ি, অকণমান ধনিয়া গুড়ি আৰু ৰঙা জলকীয়া গুড়ি দি দিছোঁ আৰু গুড়খিনি দি দিলোঁ। গুড়খিনি দি অকণমান লৰাই থাকিম। আৰু অকণমান পানী দি দিছোঁ, প্ৰায় আধা কাপমান পানী দিছোঁ।
আৰু পানীখিনি দিয়াৰ পিছত আপুনি প্ৰায় 15-20 মিনিট সময় গেছৰ ওপৰত থৈ দিব। আৰু নমোৱাৰ পিছত ভজা চব গুটি অকণমান আপুনি পিচি তাৰ ওপৰত ছটিয়াই দি পৰিৱেশন কৰিব পাৰিব। এয়া মোৰ আমৰ টেঙা ৰেডি হৈ গ'ল।